Ukoni. Pahat bogai bogai senimai, ukopula disu. Pahat bogai bogai senimai, ukopula disu. সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি 26 জানুৱাৰী বুলি আমি পিকনিক এটাকে খাওঁ বুলি ওলাই আহিলো আৰু এয়া আহিছো আমাৰ একেবাৰে ওচৰতে থকা বৰগাং নদীলৈ। ইয়াতে আছে বৰগাং নামৰ ঠাই এডোখৰ আৰু এই নদীখনৰ কাৰণে আসলে বিখ্যাত। আমি তাকে আজি তিনটা ফ্যামিলি লগ হৈ ওলাই আহিছো, আমাৰ সখীকিটা ফ্যামিলি আসলতে। আৰু এয়া হৈছে বৰগাং নদীৰ ভিউটো চাওক, বিৰাট ধুনীয়া। আমি অলপ বেলেগ সাইডত আছো আৰু দেখাই আছো মই সাইডটো ধুনীয়াকৈ। আসলতে যোনফালে পিকনিক খাই আসলতে সেইফালে আমি অহা নাই, খুব লেতেৰা পালো আৰু খুব মানুহৰ এটা মানে বেছি সমাগম আছিলে, সেই কাৰণে বেছি এটা ভাল লগা নাছিল। সিফালে আমি বেলেগ এখন ঠাইত মানে সিটো সাইডে আমি গুচি আহিলো। ইয়াতো আছে সেইয়া দুই এটা পিকনিক, একেবাৰে নথকাও নহয় এই সাইডটোত। আৰু আমাৰ সবতকে ভাল লগা কথাটো কি হ'ল, আমি মানে হঠাৎ আহি পেলাই এনেকুৱা এটা ঠাই পাই গলো, এটা সৰু সুৰাকৈ ঘৰো আহি পাই গলো। চাওকচোন, যেন ঘৰটো আমাৰ কাৰণেহে বনাই থৈছিলে। এনেকৈ আমি আহি গলো আৰু আহি ঘৰ এটা পাই গলো আৰু ধুনীয়া চাফা জেগা পালো। নদীখনৰ তললৈ নানামিলো, যিহেতুকে মোৰ ল'ৰা এতিয়াও ভালকৈ কিয়ৰ হোৱাগে নাই, তাৰ কাৰণে অকণমান এইবোৰ দেখিছে ন ৰাস্তাবোৰ উখুৰা মুখুৰা, সেইকাৰণে সি যাবলৈ অসুবিধা পাব বুলি আমি সবেই ঠিক কৰিলো যে ওপৰতে খাম। আৰু এই ঘৰটোতে সোমাই লৈ ধুনীয়াকৈ আমি মেট সেট লৈ আহিছিলোঁ, পাৰি লৈ ধুনীয়াকৈ এয়া পিকনিক খাবলৈ আৰম্ভ কৰিলোঁ। আমাৰ খানা হৈ আছে, তাকে মই আপোনালোকক অকণমান ইয়াৰ পৰিৱেশটো দেখাওঁ বুলি তললৈ এনেকৈ নামি আহিছোঁ। এয়া নদীখন কিন্তু শুকালে, ঢেৰ মানুহ আছে। তাকে আজি 26 জানুৱাৰী বুলি আমি এনেকৈ এনজয় কৰিছোঁ। এয়া আমাৰ ৰাইজ আহি অকণমান বহিছিলহে, তেনেকুৱাতে মনত পৰিল হেনো ঘৰত কিবা এৰি থৈ আহিল, তাকে গাড়ীত বিচৰাত ব্যস্ত। আৰু এইফালে আমাৰ টিকলাকেইটাই এই অকণমানি ঘৰটো পাই একদম খুব ভাল পালে, সেইকাৰণে তাতে বহি আছে। আৰু আমি এটা দুটাকৈ বস্তুবোৰ উলিয়াই এতিয়া যা যোগাৰত লাগিছোঁ। ঘৰটোৰ ভিতৰত নাজানো এইখন কিবা পোষ্টাৰ এখন আছিলে, সেইখনকো আমি দিলোঁ এৰুৱাই, যেন আমাৰ সেই ঘৰ। আৰু ইয়াত ডিম্পি পূৰা ফূৰ্তি আজি পিকনিকলৈ আহি। আৰু এয়া নদীৰ কিনাৰত ধুনীয়াকৈ আমি এতিয়া যা যোগাৰত মানে আৰম্ভ কৰিছোঁ আৰু এটা দুটাকৈ বস্তু উলিয়াবলৈ আৰম্ভ কৰিছোঁ। কোনো প্লেনিং নথকা আচলতে আজি আমাৰ পিকনিকটো। আৰু এইফালে ডিম্পিয়ে ফটাফট গৈ তাই মানে চিকেনখিনি ড্ৰাই ফ্ৰাই কৰি আনিলে, অকণমান আমি আগতীয়াকৈ এয়া খাই লওঁ বুলি। আৰু বগৰী সানিছিলোঁ, সেয়া বগৰীও সেয়া হাজবেণ্ডে খাই আছে। আৰু এয়া হৈছে পৰ্কখিনি কংকনদাই ধুনীয়াকৈ ড্ৰাই ফ্ৰাই কৰি দিলে। ভাল লাগিছে যেন আমালৈহে বনাই থলে ঘৰটো। আৰু এইফালে আমাৰ দৰ্শনাই খোৱাত পূৰা ব্যস্ত, তাই আচলতে এনেকুৱা ধৰণৰ বস্তুবোৰ খাই ভাল পায়। আৰু এইফালে পৰ্ক চৰ্ক খাই মেলি আমাৰ ৰাইজ ডান্স কৰাত ৰেডি। এয়া আমাৰ ডিম্পিয়ে বনাই আছে ব্ৰইলাৰখিনি। জুইটো খালি অকণমান বেয়া হ'ল আমাৰ ন, হ'লেও এইখিনি ভাল হৈছে। কেৰাহী উল্টি গ'ল চৌকাৰ। যিহেতুকে বিহুৰো বতৰ আছিল, সেয়েহে অকণমান বিহুকে আমি সকলোৱে মিলি নাচি দিলোঁ। আৰু এয়া প্ৰাঞ্জল দা, খুব ধুনীয়াকৈ প্ৰাঞ্জল দাই আচলতে বস্তুখিনি মিলাই কৰি নাচিব পাৰে, সেইকাৰণে ভাল লাগে প্ৰাঞ্জল দাহঁতৰ লগতো। আৰু লগত ডিম্পি আমাৰ জনা আছেই, কি ক'ব আৰু গোটেই সোপা এনেকৈ মিলি আমি এপাক নাচি দিলোঁ। Pahat bogai bogai senimai, ukopula disu. Pahat bogai bogai senimai, ukopula disu. নাই যোৱা। নচা পাৰ্টি পূৰা নচাত ব্যস্ত, কিন্তু মই আহি গ'লোঁ এই টিকলাকেইটাৰ ওচৰলৈ, কাৰণ সিহঁতি নদীত অকলে অকলে চাওকচোন কি কৰি আছেহি। আৰু এই নদীখন হেনো খুব পলসুৱা মাটি হৈ থাকে, সেইকাৰণে মই ভয় খালোঁ আৰু সিহঁতক অকলে এৰি দিয়াতকৈ সিহঁতৰ লগতে ভিডিঅ' চিডিঅ' কৰি ব্যস্ত হৈ থাকিলোঁ। আৰু চাওকচোন সিহঁতি কেনেকুৱা খেলবোৰ খেলি আছে।
আৰু এইফালে মোৰ মানুহজনে এয়া চিকেন বনাই ৰেডি কৰিলে আৰু এই দুটাই আজি ভাতেই বনাবনে কি হ'ব ক'ব নোৱাৰো চাওকচোন কি কথা সোমাই যা আজি ভাত হ'বনে নাই ফাইনেলি 3:30 মানত আমাৰ খানা ৰেডি হৈ গ'ল আৰু এয়া এহেন দুজনীয়ে সাৰ্ভ কৰাত লাগি গ'ল তেন্তে আমি ধুনীয়াকৈ আজি আমাৰ খানাটো খাই লওঁ আজি আমাৰ খানাটো সিম্পল আছিল কিন্তু খুব বেছিয়ে টেষ্টি আছিল কাৰণ বনোৱাৰ প্ৰায় আমি খাই আছো আৰু এইফালে প্ৰাঞ্জল দাই সালাড বিলোৱাত ব্যস্ত এনেকৈ সৰু সুৰাকৈ আজি আমাৰ খানা এটা আমি পটককৈ আয়োজন কৰিলো তাকে অকমান ভিডিঅ'ৰ মাজেৰে আপোনালোকৰ মাজত শেয়াৰ কৰিবলৈ বিচাৰিলো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব সবেই খানা খোৱাত ব্যস্ত আৰু এইফালে আমাৰ ৰাইজে চাওকচোন প্ৰাঞ্জল দাই ডিসপোজেবলৰ প্লেটখন কেৰাহী ওপৰতে উঠাই ললে এইফালে কংকন দাহতেও চৰিয়া মুঠতে জুনে যি পাইছে তাতে লৈ খোৱাত ব্যস্ত আসলতে পিকনিক বুলি ক'লে এনেকৈ ভাল লাগে নহয় জানো আমি ধুনীয়াকৈ খানা চানা খাই সন্ধিয়া হোৱাৰ আগে আগে ঘৰমুৱা হলো আৰু এয়া এতিয়া গৈ আছো এয়া হৈছে বৰগাং নদীৰ ব্ৰিজখন তাৰ তলেদি আহি আমি এইফালে পিকনিক ধুনীয়াকৈ খাই ললো এনেকৈ আজি আমাৰ দিনটো আমি ধুনীয়াকৈ পাৰ কৰিলো আপোনালোকে চাই কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছো